নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ ফেক্ট ফেক্টৰী মোৰ ইউটিউব চেনেলটোৰ আজি ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো চাই যদি আপোনালোকে অলপ হ'লেও জ্ঞান অৰ্জন কৰে তেন্তে নিশ্চয় ছাবস্ক্ৰাইব, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। বন্ধুসকল, আজি আপোনালোকৰ ওচৰত চীন দেশৰ সম্পৰ্কে এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ সাজু হৈছোঁ। চীন পৃথিৱীৰ এনেকুৱা এখন দেশ, এই দেশৰ সম্পৰ্কে পৃথিৱী মানুহৰ নানা ধাৰণা গঢ় লৈ উঠিছে। চীন দেশে সকলো ধৰণৰ নকল বস্তু বনোৱাত একেবাৰে এক্সপাৰ্ট। কেতিয়াবা নকল কণী, কেতিয়াবা নকল চাউল আৰু কেতিয়াবা নকল শাক পাচলি বনোৱাত বহুত এক্সপাৰ্ট। সকলো ধৰণৰ নকল বস্তু বনাই তেওঁলোকে বজাৰত কিনা বেচা কৰি থাকে। ইয়াৰ পাছতে চীন দেশে নকল সূৰ্য বনোৱাৰ পৰিকল্পনা কৰিবলৈ ধৰিলে। পৃথিৱীৰ সকলো মানুহ অবাক হৈ পৰিল যেতিয়া চীন দেশে নকল সূৰ্য বনোৱাৰ কথা ঘোষণা কৰিলে। নকল সূৰ্য মানে এনেকুৱা এটা সূৰ্য যাৰ তাপমাত্ৰা আচল সূৰ্যতকৈ 10 গুণ বেছি। যিটো সূৰ্য আমি ৰাতিপুৱা পূব দিশত উদয় হোৱা আৰু পশ্চিম দিশত মাৰ যোৱা সদায় দেখি আহিছোঁ। মনত এনেধৰণৰ এটা প্ৰশ্ন আহে যে এটা প্ৰকৃত সূৰ্য থকাৰ পাছতো চীন দেশে কিয় এটা নকল সূৰ্য বনাব লগা হ'ল? চীন দেশে বনোৱা এই নকল সূৰ্যটো কি ৰাতিপুৱা উদয় হ'ব আৰু সন্ধিয়া মাৰ যাব? আপোনাৰ মনলৈ নিশ্চয় এনেধৰণৰ কিছুমান প্ৰশ্ন আহি আছে। চীন দেশে এই নকল সূৰ্য বনাই পৃথিৱীক কি প্ৰমাণ দিব বিচাৰিছে? প্ৰিয় বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে চীন দেশৰ দ্বাৰা খেলি থকা এই অদ্ভুত খেলখনৰ বিষয়ে সম্পূৰ্ণ তথ্য দাঙি ধৰিম। আৰু এইটো তথ্য দাঙি ধৰিম যে ইলেক্ট্ৰনিক সামগ্ৰীৰ পৰা খাদ্যবস্তু নকল বনোৱা পৰ্যন্ত চীন দেশে নকল সূৰ্য বনাবলৈ কিদৰে সফল হ'ল। তেনেহ'লে বলক বন্ধুসকল, বেছি দেৰি নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো কথা সকলোৱে জানে যে চাইনা এনেকুৱা এখন দেশ যি নিজৰ বিস্তাৰ নীতিৰ ওপৰত বেছি গুৰুত্ব দিয়ে। চাইনা এনেকুৱা এখন দেশ যি প্ৰতিপলে নিজৰ দেশৰ সীমা বঢ়াবলৈ চেষ্টা কৰি থাকে। প্ৰতিপলে দেশৰ ওচৰে পাজৰে থকা সকলো বস্তু নিজৰ কৰিবলৈ চকু ৰাখে। আৰু সেইকাৰণে চাইনাই কিবা নহয় কিবা নতুন বস্তু বনাবলৈ চেষ্টা কৰে আৰু ইয়াৰ ফলত সমগ্ৰ পৃথিৱী বিপদত পৰিব লগা হয়। উদাহৰণস্বৰূপে কৰোণা ভাইৰাছৰ কথাকে ক'ব পাৰি। এই কৰোণা ভাইৰাছ চীন দেশত উৎপত্তি হৈছিল। ইয়াৰ ফলত গোটেই পৃথিৱীৰ লাখ লাখ মানুহ মৃত্যুমুখত পৰিছিল। চীন দেশে যেতিয়াই কোনো এটা বিষয়ৰ ওপৰত দাবী জনায় তেতিয়াই সেই দাবীটো গোটেই পৃথিৱীতে ব্ৰেকিং নিউজ হৈ পৰে। বৰ্তমান চীনে এনেকুৱা এটা বস্তু আৱিষ্কাৰৰ কথা কৈছে যিটো আমি সপোনতো ভাবিব নোৱাৰোঁ। চীন দেশে আমাৰ আকাশত থকা সূৰ্যতকৈ এটা 10 গুণ বেছি শক্তিশালী কৃত্ৰিম সূৰ্য নিৰ্মাণ কৰি উলিয়াইছে। কিন্তু আৰু এটা কথা আপুনি জানি আচৰিত হ'ব যে এই নকল সূৰ্যটো না পূবে উদয় হ'ব না পশ্চিমে অস্ত যাব। ইয়াক চীন দেশে নিজৰ মন মৰ্জি মতে ব্যৱহাৰ কৰিব। এইটো কথা আপোনালোকে জানে যে চীনে গোটেই পৃথিৱীকে বহু যুগ ধৰি শাসন কৰিব বিচাৰিছে। চীনৰ প্ৰত্যেকটো কামতে দেখা যায় যে ই আমেৰিকা আৰু জাপানৰ লগত সদায় ফেৰ মাৰি থাকিব বিচাৰিছে। আৰু সেইকাৰণে চীন দেশে প্ৰথমে দুখীয়া দেশবোৰক ঋণ প্ৰদান কৰে আৰু সেই দুখীয়া দেশবোৰে ঋণ ঘূৰাই দিব নোৱাৰিলে সিহঁতৰ মাটি দখল কৰি লয়। কিন্তু যিয়েই নহওক, চীন দেশে বৰ্তমান যি প্ৰজেক্টত হাত দিছে সেই প্ৰজেক্টটো সফল কৰি তুলিছে আৰু ইয়াৰ ফলত চীন দেশৰ পৃথিৱীত গুৰুত্ব বাঢ়ি গৈ থাকিব। এই প্ৰজেক্টৰ জৰিয়তে চীন দেশে শক্তি উৎপাদনৰ ক্ষেত্ৰত সম্পূৰ্ণ আত্মনিৰ্ভৰশীল হৈ পৰিব। এইবাৰ আমি আপোনালোকক যিটো কথা ক'বলৈ ওলাইছোঁ সেই কথাটো আপোনালোকে মনোযোগ দি শুনিব। এইটো কথা আপোনালোকে জানি আচৰিত হ'ব যে আমি সূৰ্যৰ তাপমাত্ৰাৰ কাৰণে আমি কেতিয়াবা এচিৰ ভিতৰত থাকিব লগা হয় বা আমি কুলাৰ লগাই ল'বলগীয়া হয়। কিন্তু আপোনালোকে জানি আচৰিত হ'ব যে এই সূৰ্যৰ তাপমাত্ৰা লাহে লাহে কমি আহিব ধৰিছে। পৃথিৱীৰ সৰ্ববৃহৎ মহাকাশ সংস্থা নাছাই এই কথা আগতেই উল্লেখ কৰিছিলে। নাছাই কৈছিল যে আকাশত থকা বিভিন্ন তৰাৰ তুলনাত সূৰ্যৰ শক্তি বহু দ্ৰুতগতিত কমি আহিব ধৰিছে। আৰু যদি এনেকৈ হৈ থাকিবলৈ হয় তেন্তে সূৰ্যৰ যি শক্তি সেই শক্তি এই পৃথিৱীৰ পৰা নাইকিয়া হৈ যাব। সেয়েহে চীন দেশে নকল সূৰ্য বনাবলৈ প্ৰস্তুতি আৰম্ভ কৰিছিল আৰু ইয়াৰ সফলতা লাভ কৰিছে। আৰু এটা কথা আপোনালোকে জানি আচৰিত হ'ব যে চীন দেশে ইতিমধ্যে নকল সূৰ্য বনাই সফলতা লাভ কৰিছে। তাৰ উপৰিও তেওঁলোকে নকল চন্দ্ৰ বনাবলৈও প্ৰস্তুতি আৰম্ভ কৰিছে। চীন দেশে ইতিমধ্যে কৈ দিছে যে তেওঁলোকে নকল চন্দ্ৰ বনোৱাৰ কাম আৰম্ভ কৰি দিছে।
চীন দেশে ইয়াকো কৈ দিছে যে যদি তেওঁলোকে এই নকল চন্দ্ৰ বনোৱাত সফলতা লাভ কৰে তেন্তে ইয়াক ছেটেলাইটৰ থ্ৰুৱেদি মহাকাশত স্থাপিত কৰিব আৰু এনেদৰে স্থাপিত কৰিব যে যাতে পৃথিৱীৰ সকলো চুকে কোণে ইয়াৰ পোহৰ বিলাব পাৰে। এতিয়া আপোনালোকে এইটো কথা নিশ্চয় অনুভৱ কৰিব পাৰিছে যে যিটো পূৰ্ণিমা ৰাতিৰ কাৰণে আমি বহু মাহ ধৰি অপেক্ষা কৰি থাকোঁ তাক আমাৰ পৰা কাঢ়ি লৈ যোৱা হ'ব, কিয়নো চীন দেশে যিটো নকল চন্দ্ৰ বনাবলৈ আৰম্ভ কৰিছে সেই নকল চন্দ্ৰই দিনে ৰাতিয়ে পোহৰ বিলাই থাকিব। খবৰ অনুসৰি চীন দেশে যি নকল চন্দ্ৰ নিৰ্মাণ কৰিছে সেই নকল চন্দ্ৰটো এক বিশেষ ধৰণৰ কাঁচৰ দ্বাৰাই নিৰ্মিত আৰু সেই কাঁচৰ ওপৰত সূৰ্যৰ পোহৰ পৰিব আৰু সেই কাঁচেৰে তৈয়াৰী নকল চন্দ্ৰৰ পৰা সূৰ্যৰ আলোকেৰে 10 গুণ অধিক পোহৰ নিৰ্গত হৈ পৃথিৱীত পৰিবহি। চীন দেশৰ মত অনুসৰি নকল চন্দ্ৰৰ জৰিয়তে যি পোহৰ আমাৰ পৃথিৱীত পৰিবহি সেই পোহৰ ইমানেই অধিক হ'ব যে চহৰ নগৰ যিকোনো কোণত থকা ষ্ট্ৰীট লাইটৰ কোনো প্ৰয়োজন নহ'ব। চীন দেশে কেৱল মাত্ৰ এটাই নকল চন্দ্ৰ নহয়, তেওঁলোকে একেলগে 3টা নকল চন্দ্ৰ নিৰ্মাণ কৰি লঞ্চ কৰিবলৈ প্ৰস্তুতি হাতত লৈছে। বন্ধুসকল, এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক চীন দেশৰ নকল সূৰ্য সম্পৰ্কে যি অলপ হ'লেও জ্ঞান দিবলৈ বিচাৰিছোঁ। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে তেন্তে নিশ্চয় লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।